ৰব এয়া আমাৰ মন্তব্য বুলি আমাক গালি কৰাৰ আগতে এটা ভিডিঅ' ক্লিপ চাই লওক এটাই কথা হি মিছা কথা কৈছে মানে মিছা কথা এনেকে ক'লে ডাইৰেক্ট বেয়া লাগে ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰে হয় নাই অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক এনেদৰে মিছলীয়া আখ্যা অসমৰে আন এগৰাকী ইউটিউবাৰৰ কিন্তু কিয় উল্লেখ্য যে 2022 বৰ্ষৰ 13 জুলাইত ইউটিউবাৰ ডিম্পু বৰুৱাই আপলোড কৰিছিল এটা ভিডিঅ' পণ্ডিচেৰীৰ এক বিখ্যাত স্থানলৈ গৈছিল ডিম্পু বিশ্বৰ এক জনপ্ৰিয় ঠাই আৰভিলা টাউনলৈ গৈছিল ডিম্পু তাৰ পৰাই ডিম্পুৱে এটা ব্লগ বনাইছিল আৰু ঠাইডোখৰ সন্দৰ্ভত তথ্য প্ৰকাশ কৰি গৈছিল ভিডিঅ' আপলোড হ'ল ভিউৱাৰ্ছ হ'ল 6,13,588 ইমানলৈ সকলো ঠিকেই আছিল কিন্তু শেহতীয়াকৈ ডিম্পুৰ এই ভিডিঅ'ক লৈ সৰব চৰ্চা সামাজিক মাধ্যমত এই ভিডিঅ'টোত ডিম্পুৱে মিছা কথা কোৱাৰ অভিযোগ আন এগৰাকী ইউটিউবাৰৰ কিন্তু ডাইৰেক্ট জানি বুজি মিছা কথা ক'লে বেয়া লাগে এতিয়া বহুত আশা কৰি পেলাই তাত যাব ডিম্পুৱে কৈছিল আৰভিলা টাউনৰ মাতৃমন্দিৰলৈ যাব পাৰি কিন্তু মোবাইলহে লৈ যাব নোৱাৰি ভিতৰত কিন্তু কেমেৰা নিয়াৰ এলাউ নাই ভিতৰত যাব পাৰো তাত কিবা কিবি বস্তু চাব পাৰো মই চাই আহো কৈ আছো কি বস্তু আছে তো বেয়া নাপাব মই দেখাব নোৱাৰিলো কাৰণ অতি কম ঠাইতে কেমেৰা এলাউ আছে গাঁৱৰ ভিতৰতো মই কেমেৰা লৈ পিনে যাব নোৱাৰো মোবাইল কেমেৰা লৈ পিনে যেহেতু টুৰিষ্ট এৰিয়া নহয় ডিম্পুৰ এই ভিডিঅ'টো চোৱাৰ পিছতে ইউটিউবাৰ গৰাকী গৈছিল উক্ত স্থানলৈ আৰভিলালৈ যোৱাৰ পিছতে ইউটিউবাৰ গৰাকীয়ে ভাইৰেল কৰে এই কথা 2 বছৰ ধৰি আৰভিলাৰ এই স্থান বন্ধ বুলি উল্লেখ কৰে ঠাইডোখৰৰ সিকিউৰিটি গাৰ্ডেও ये वहाँ पे अंदर जाने के लिए कब टाइम है वहाँ पे बंद है 2 साल से बंद है अच्छा अभी अंदर नहीं जा सकते বিশ্বৰ এখন বিখ্যাত ঠাই হৈছে আৰভিলা টাউন এই টাউনখন নিৰ্মাণ কৰাৰ সময়ত বিশ্বৰ 124খন দেশৰ পৰা অনা হৈছিল মাটি ঠাইডোখৰৰ প্ৰতিষ্ঠা কৰিছিল অৰবিন্দ আশ্ৰমে সাম্প্ৰদায়িক হিংসা এৰি মনৰ শান্তিৰ বাবে উক্ত স্থানলৈ যায় অজস্ৰ লোক পিছে ডিম্পুৱে এই বিখ্যাত ঠাইডোখৰৰ তথ্য কিয় ভুল দিলে সেয়া অনুৰাগীৰ মাজত এতিয়া প্ৰশ্ন কোন সঁচা কোন মিছা সঁচাকৈয়ে অনুৰাগী বঢ়াবলৈ ডিম্পুৱে কৈছিল নেকি মিছা কথা নে এই ভিডিঅ'ৰ আঁৰতো আছে আন কোনো কাহিনী সেয়া ডিম্পুৰ স্পষ্টীকৰণৰ পিছতহে জনা যাব